বন্ধুসকল 2016 চনত আৰম্ভ হোৱা বোট ব্ৰেণ্ডৰ আজি আমি সকলোৱে পৰিচিত। বোটৰ আজি বহুত এটা সফল ব্ৰেণ্ড, কিন্তু 2016 যেতিয়া বোটৰ আৰম্ভ হয় তেওঁলোকে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। যেনে ভাৰতীয় বজাৰত প্ৰৱেশ কৰাটো বোটৰ বাবে একেবাৰে সহজ নাছিল। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল প্ৰযুক্তিগতভাৱে উন্নত নাছিল তেওঁলোক। বজাৰৰ বৃহৎ ব্ৰেণ্ডৰ সৈতে তেওঁলোকৰ প্ৰতিযোগিতা আছে, যিহেতু বহুত এটা চেলেঞ্জিং কথা তেওঁলোকৰ বাবে আছিল। তদুপৰি ভাৰতীয় গ্ৰাহকসকলে কম মূল্যৰ সামগ্ৰীও বিচাৰিব পাৰে, সেয়েহে বহুতেই কেৱল উচ্চ মানদণ্ড বজাই ৰখাই নহয়, প্ৰতিযোগিতামূলক মূল্যত কম দামতো প্ৰডাক্টসমূহ উপলব্ধ কৰাব বিচাৰিছিল। আন এটা প্ৰত্যাহ্বান আছিল গ্ৰাহকৰ ব্যৱসায়ৰ সলনি। অৰ্থাৎ অমন গুপ্তাই উপলব্ধি কৰিছিল যে ভাৰতীয় গ্ৰাহকসকলে কম দামত সোনকালে বেয়া নোহোৱা সামগ্ৰী বিচাৰে বা তেওঁলোকৰ ডিমাণ্ড আছে। গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে নিৰ্দেশনাৰ প্ৰয়োজন আছে বুলি ভাবে, আৰু ভাবি তেওঁলোকে ইয়াৰ বাবে বোটে গ্ৰাহককেন্দ্ৰিক পদ্ধতি গ্ৰহণ কৰে, য'ত তেওঁৰ দলটোৱে গ্ৰাহকৰ মতামত আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি নিজৰ সামগ্ৰীসমূহ অহৰহ আপডেট কৰে। তাৰপিছত যেতিয়া বোটৰ দ্ৰুত সফলতা হয়, তেতিয়া কোম্পানীটোৱে 2023 চনত বোটৰ বজাৰ মূল্য $1.4 বিলিয়ন অতিক্ৰম কৰিবলৈ সক্ষম হয়। ই ভাৰতৰ অন্যতম বৃহৎ আৰু সফল ষ্টাৰ্টআপ হিচাপে পৰিগণিত হয়। তাৰ আগতো বহুত টাৰ্ণিং পইণ্ট আছে তেওঁলোকৰ, কিন্তু যিহেতু ৰিচেণ্ট 2023 কথা মই কৈ আছোঁ। আৰু বোট কোম্পানীৰ সহ প্ৰতিষ্ঠাপক অমন গুপ্তাই সৰুৰে পৰা ব্যৱসায়ী হ'ব বিচাৰিছিল। বোট কোম্পানীয়ে আগতে তেওঁ কেইবাটাও ষ্টাৰ্টআপ আৰম্ভ কৰিছিল যদিও কোনো সফলতা নাপালে। ইয়াৰ পিছতো অমনে হাৰ নেমানিল আৰু 2016 চনত বোট কোম্পানী আৰম্ভ কৰে।